এইবিলাক আমি নিৰ্মূল কৰিব লাগিব। আমি সকলোৱে দেখিছে আপোনালোকে কিমান উঠি অহা এজন ডেকা ল'ৰা, 7জন ডেকা ল'ৰা সম্ভাৱনাপূৰ্ণ ইঞ্জিনিয়াৰ, কিমান তেনেকৈ অকালতে, কোনো বেমাৰ নাই ধৰক, তেখেতৰ কোনো এটা সুস্থ শৰীৰ লৈ তেখেত চলি আছে, কিন্তু হঠাতে তেখেত এটা ৰোড এক্সিডেণ্টত তেওঁ অকণমান ভুলৰ কাৰণে গতিকে এক্সিডেণ্ট হ'ব লগা হৈছে। পথাচাৰী ভুল হওক বা ৰোড ইউজাৰৰ ভুল হওক, তেখেতে বিভিন্ন কাৰণত তেওঁলোকে এক্সিডেণ্টত নিজৰ দুৰ্ঘটনাপতিত হৈছে। কিছুমানে চিৰপংগু হৈ গৈছে আৰু কিছুমানে জীৱন হেৰাব লগা হৈছে। গতিকে এইবিলাক আমি সকলোৱে দায়িত্ব ল'ব লাগিব। আমি সকলোৱে চেষ্টা কৰিব লাগিব যাতে আমি এই যিটো পথ দুৰ্ঘটনা আমি নিজকে বচাব পাৰোঁ। আমি হেলমেট পিন্ধিব লাগিব, আমি ছিট বেল্ট মাৰিব লাগিব, আমি বহুত তেনেকুৱা ধৰণৰ যি আমাৰ নীতি নিয়ম আমাৰ ট্ৰেফিক আইনে আমাক কৈছে, আমি সকলো মানি চলিব লাগিব। তেতিয়াহে আমি এই দুৰ্ঘটনামুক্ত এখন অসম আমি গঢ়ি তুলিব পাৰিম।